ক্ৰিকেটৰ কুইজ। ভাৰতৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট ৰঞ্জী ট্ৰফীৰ খেল প্ৰথম কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হ'ল 1934-35 চনত। কোন চনত সৰ্বপ্ৰথম টেলিভিছনত ক্ৰিকেট টেষ্ট মেচ প্ৰদৰ্শিত হৈছিল? ইয়াৰ উত্তৰ হ'ল 1938 চনত ইংলেণ্ডত। ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল ব'ৰ্ড কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল 1928-29 চনত। ৰঞ্জী ট্ৰফীৰ প্ৰথম বছৰৰ বিজয়ী কোন আছিল? ইয়াৰ উত্তৰ হ'ব মুম্বাই। কোচবিহাৰ ট্ৰফী কি? ইয়াৰ উত্তৰ হ'ব সৰ্বভাৰতীয় আন্তঃমাণ্ডলিক স্কুল ক্ৰিকেট প্ৰতিযোগিতা। টেষ্ট ক্ৰিকেটত ভাৰতৰ প্ৰথম অধিনায়কগৰাকী কোন? ইয়াৰ উত্তৰ হ'ল কৰ্ণেল চি.কে. নাইডু। টেষ্ট মেচত ভাৰতৰ হৈ সৰ্বপ্ৰথম উইকেট কোনে লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব মহম্মদ নিছাৰ। ভাৰত আৰু পাকিস্তান এই উভয় দেশৰ হৈ টেষ্ট খেলা ক্ৰিকেট খেলুৱৈকেইজন কোন? উত্তৰ আমিৰ ইলাহী, আব্দুল হাফিজ কাৰ্দাৰ আৰু গুল মহম্মদ।